আপুনি বাৰু প্ৰতি মুহূৰ্ততে চিন্তাত থাকে নেকি? দিনটোৰ এটাৰ পিছত আনটো চিন্তাই আপোনাক অশান্ত কৰি তোলে নেকি? চিন্তা নকৰাকৈ মুকলি মনেৰে থাকিব বিচৰাৰ পিছতো আপোনাৰ মনটোক অযথা চিন্তাই অস্থিৰ কৰি ৰাখে নেকি? যদি আপুনি চিন্তামুক্ত জীৱন বিচাৰে, মনলৈ অনবৰতে আহি থকা চিন্তাবোৰক আঁতৰাই এটা সুন্দৰ জীৱন যদি কটাব বিচাৰে, আজিৰ কথাখিনি ভালদৰে মনত ৰাখি লওক। আমি নিশ্চিত, যদি আজিৰ কথাখিনি ভালদৰে বুজি পায়, তেন্তে আহি থকা দিনবোৰ আপোনাৰ ৰঙেৰে ভৰি পৰিব। চিন্তা এটা এনেকুৱা বেমাৰ, যি বেমাৰে আপোনাৰ মনৰ সকলো সুখ কাঢ়ি লৈ যায়। মন কৰিবচোন, বহুত বেছি চিন্তা কৰা মানুহক আপুনি কেতিয়াও সুখত থকা দেখা নাপায়। চিন্তাত ডুবি থকা মানুহ কোনো কথাতে সুখী হ'ব নোৱাৰে। এটা কথাক লৈ এনি টাইম চিন্তাৰ মাজতেই সোমাই থাকে। এনেকুৱা মানুহক সদায় অন্ধকাৰ আৰু দুখৰ এখন ক'লা চাদৰে আৱৰি ৰাখে। লাগিলে যিমানেই সুখৰ মুহূৰ্ত হওক বা উৎসৱ পাৰ্বণৰ সময়ে হওক, এনে মানুহে কেতিয়াও সেই সুখ আনন্দৰ সুযোগ গ্ৰহণ কৰিব নোৱাৰে। একোতে তেওঁলোকে সুখ বিচাৰি নাপায়। এই মানুহবোৰে ভাবে সমস্ত দায়িত্ব যেন তেওঁলোকৰ ওপৰতেই আছে। তেওঁলোকে নাভাবিলে যেন ভাবুতা কোনো নাই। এইদৰে ভাবি লৈ চিন্তাৰ সাগৰত তেওঁলোক ডুবি থাকে। কিন্তু এয়া সত্য বা শুদ্ধ নহয়। কেতিয়াবা কেৱল আপুনি চিন্তা কৰি থকাৰ কাৰণে হ'বলগীয়া কামটো আধৰুৱা হৈ থাকি যায়। ঘৰখনৰ যদি এজন সদস্যই চিন্তা কৰি সুখ আনন্দৰ পৰা আঁতৰি থাকে, তাৰ প্ৰভাৱ গোটেই ঘৰখনতেই পৰে। এই বেমাৰ এইদৰে বিয়পি পৰে যে ঘৰখনৰ পৰা সুখ শান্তি আঁতৰি যাবলৈ বাধ্য হয়। ঘৰখনৰ বাকী সদস্যসকলো সুখ শান্তিৰ পৰা বঞ্চিত হ'বলগীয়া হয়। এই মানুহবোৰৰ এটা সময়ত এনেকুৱা হয়গৈ যে প্ৰতিটো সৰু সৰু কথাতে তেওঁলোকে চিন্তিত হৈ পৰে। যিজন মানুহে বহুত বেছি চিন্তাই কৰি থাকে, তেওঁৰ অশান্তি, অস্থিৰতা, খং, নিশা দেৰিলৈকে টোপনি নহা এনে অজস্ৰ বেমাৰে গ্ৰাস কৰি পেলায়। এটা কথা আপোনাক কওঁ, হয়তো কথাটো আপুনি মানি নল'বও পাৰে, কিন্তু এইটো অপ্ৰিয় সত্য যে যিমান বেছি আপুনি চিন্তা কৰি থাকে, বাস্তৱত কিন্তু তেনেকুৱা একো নহয়। সেইটো কোনো চিন্তাৰ কাৰণেই নহয়। বহুতে হয়তো ক'ব পাৰে, আপুনি কি জানিব আমাৰ জীৱনৰ কথা? জীৱন যেনেকুৱাই নহওক, যদি আপুনি সমস্যাৰ সমাধান উলিয়াব নাজানে, তাৰ অৰ্থ হৈছে আপুনি নিজেই এটা সমস্যা। সমস্ত চিন্তা বা সমস্যাৰ কাৰণ আপুনিয়ে। এবাৰ কওকচোন, এনেকুৱা কি চিন্তা আছে যিটো চিন্তা কৰিলে আপুনি সুখ পাব পাৰে? যিটো চিন্তা কৰিলে আপোনাৰ ঘৰলৈ বা আপোনাৰ মনলৈ শান্তি আহিব পাৰে? চিন্তা এটা এনেকুৱা বিষ, যি আপোনাৰ ভৱিষ্যতৰ দিনবোৰতো ভাল কৰিব নোৱাৰি, আপোনাৰ আজিৰ দিনটোৰ সুখ শান্তিও কাহিনীয়ে। আচলতে চিন্তাটো কি? এইটো হ'ব নালাগে, আমুকটো হ'লে বেয়া হ'ব, এনেকুৱা কিয় হোৱা নাই, এইটো কিয় হ'ল, এইবোৰেইতো চিন্তা। তাৰ মানে চিন্তা আপুনি সেই কথাবোৰক লৈ কৰে, যিবোৰ আপোনাৰ নিয়ন্ত্ৰণত নাই, যিবোৰ আপুনি চম্ভালিব নোৱাৰে, যিবোৰৰ আপোনাৰ ওচৰত কোনো সমাধান নাই। যেতিয়া এইবোৰৰ সমাধান আপোনাৰ ওচৰত নায়েই, তেন্তে সেই চিন্তা কৰি আপুনি এনে কি ৰামায়ণ ৰচিব? চিন্তাৰ পৰা দূৰত থাকিব বিচাৰে যদি এই 5টা কথা সদায় মনত ৰাখিব। প্ৰথম কথাটো হৈছে, কাইলৈ বা ভৱিষ্যতে কি হ'ব সেইবোৰ চিন্তা কৰি আপোনাৰ আজিৰ দিনটো বৰবাদ কৰিবলৈ এৰি দিয়ক। কাইলৈ কি হ'ব সেয়া কোনেও নাজানে, না আপুনি জানে না মই জানো। কিন্তু আজি আৰু এই মুহূৰ্তত কি কৰিব পাৰি আপোনাৰ মোৰ হাতত আছে। উৎসৱ বা সুখৰ বাবে বিশেষ দিনটোলৈ কেতিয়াও অপেক্ষা নকৰিব। আপোনাৰ আজিৰ দিনটো উৎসৱৰ দৰে উদযাপন কৰক। আজিৰ দিনটো সুখ শান্তিৰ মাজেৰে পাৰ কৰক, চিন্তাৰ মাজেৰে নহয়। দ্বিতীয় কথাটো হৈছে, যিবোৰ কথা আপোনাৰ মানসিক স্বাস্থ্যৰ কাৰণে ভাল নহয়, সেই কথাবোৰ মনলৈ নানিবলৈ বা দলিয়াই পেলাবলৈ শিকক। সকলো কথাতে বহুত বেছি মগজ নখটুৱাব। কথাবোৰ এৰি দিবলৈ শিকক। বহুত চিন্তা কৰিলে, বহুত দায়িত্ব ল'লে, এতিয়া অলপ দায়িত্বহীনৰ দৰে থাকিবলৈ লওকচোন। কেইদিনমান এই কামটো কৰি চাবচোন। আপোনাৰ এনেকুৱা লাগিব যেন মনৰ পৰা সকলো বোজা দূৰ হৈ গ'ল, মনটো পাতল হ'ব, মুকলি হ'ব। তৃতীয় কথাটো হৈছে, এই আশা একেবাৰে ত্যাগ কৰক যে মানুহে আপুনি ভবাৰ দৰে ভাবক, আপুনি ভবাৰ দৰে হওক। পৰিস্থিতিটো এই ইচ্ছা এৰি দিয়ক। মানুহ আৰু পৰিস্থিতি কেতিয়াও আনৰ মতে নচলে। যেতিয়া ক'তো আপোনাৰ কণ্ট্ৰোল নাই বা নিয়ন্ত্ৰণ নাই, তেন্তে সেইবোৰক লৈ মৰি আছে কিয়? অদৰকাৰী কথাবোৰ ভাবি ভাবি আপুনি অশান্তি আৰু দুখহে কিনিব পাৰিব। গতিকে আজিৰ পৰা মানুহ বা পৰিস্থিতি এনেকুৱা হোৱা উচিত, সেই কথাবোৰ নাভাবি এইটো ভাবক যে যিকোনো পৰিস্থিতিতে কিদৰে সুখী থাকিব পাৰি। চতুৰ্থ কথাটো হৈছে, প্ৰতিটো কথাতে নিজেই নিজেই দায়িত্ববোৰ মূৰ পাতি নল'ব। এইটো নাভাবিব যে সকলো আপুনিহে কৰিব লাগে, সকলো আপুনিয়ে মন দিব লাগে। এটা কথা মনত ৰাখক, আমাৰ জন্মৰ পূৰ্বেও সকলো এইদৰে চলি আছিল, আমি নাথাকিলেও এইদৰে চলি থাকিব। পৃথিৱীত সকলো মানুহেই
নিজৰ দায়িত্ব পালন কৰি আছে গতিকে বেছি চিৰিয়াছ হোৱাৰ কোনো দৰকাৰেই নাই কোনে কি কৰে নকৰে সেই কথা ভাবি আপুনি নিজৰ মনটো গধুৰ কৰি নল'ব সমস্যা সকলোৰে জীৱনত সকলোৰে ঘৰত আছে কেৱল আপোনাৰ জীৱনতে সমস্যা নাই বাদ দিয়ক না সেইবোৰ সুখী থাকক সুস্থ থাকক সকলো ঠিক কৰি দিম বুলি সকলোকে সুখী ৰাখিম বুলি আপুনি জানো ঠিকা লৈ থৈছে নিজক সুখী ৰাখি আগুৱাই যাওক বহুত হ'ল চিন্তা পঞ্চম কথাটো হৈছে কথাবোৰ আপুনি মনৰ মাজত ভৰাই নল'ব প্ৰায়ে দেখা যায় যে মানুহে নিজৰ কথাবোৰ প্ৰকাশ কৰিবলৈ চেষ্টা কৰি প্ৰকাশ কৰিব নোৱাৰে আৰু মনৰ মাজত লৈ ফুৰা সেই কথাবোৰেই মানুহজনক ভিতৰি দহি থাকে সেইবোৰৰ কাৰণেই তেওঁ কেতিয়াও সুখী হ'ব নোৱাৰে তেওঁৰ ভিতৰত থকা সকলো সুখ হেৰুৱাই পেলায় গতিকে নিজৰ ভিতৰত থকা ভয়টোক বাহিৰ কৰক আৰু মন অশান্ত কৰি তোলা কথাবোৰ খুলি ক'বলৈ শিকক এইটো ভাবিবলৈ বাদ দিয়ক যে এইটো ক'লে তেওঁ বেয়া পাব দুখ পাব সম্পৰ্কটোত সমস্যাৰ সৃষ্টি হ'ব তেওঁ কি ভাবিব বা কথাটো ক'লে পিছত কি হ'ব এইবোৰ যদি আপুনিয়ে ভাবে তেওঁলোকে ভাবিবলৈ বাকী থাকিব কি যদি সকলো আপুনিয়ে ভাবে সম্পৰ্কটো জীয়াই ৰখাৰ কেৱল আপোনাৰেই দায়িত্ব নেকি ভাল হৈ থকাটো কেৱল আপোনাৰেই কাম নেকি যদি তেওঁৰ বাবে আপোনাৰ মনত অশান্তিৰ সৃষ্টি হৈছে দুখ বৃদ্ধি পাইছে তেন্তে ভিতৰি মৰি জীয়াই থকাতকৈ মন খুলি কৈ দিবলৈ শিকক মনত ৰাখিব যেতিয়ালৈকে কথাটো প্ৰকাশ নকৰিব তেতিয়ালৈকে কথাটো আগ নাবাঢ়িব আলোচনা কৰিলেহে সমাধান পাব ভয় নকৰিব চিন্তা নকৰিব যি কথাই আপোনাক ভিতৰি খুলি খাইছে সেই কথা খুলি ক'বলৈ সাহস কৰক সম্পৰ্ক জীয়াই ৰখাৰ স্বাৰ্থত নিজকে হেৰুৱাই নেপেলাব আপোনাৰ ভয়টোৰ বাবেই আপোনাৰ জীৱনটোৰ পৰা আপোন মানুহবোৰৰ জীৱনৰ পৰা সুখ শান্তি হেৰাই গৈছে সঁচাটোক সঁচা বুলি ক'বলৈ ভুলটোক ভুল বুলি ক'বলৈ যাওঁতে কোনোবাই যদি দুখ পায় কোনোবাই যদি বেয়া পায় পাবলৈ দিয়ক কিন্তু নিজেই মনৰ ভিতৰতে কথাবোৰ লৈ সহি থাকি নিজৰ জীৱনটো বৰবাদ নকৰিব এটা কথা জানেনে জীৱনটো জীয়াবলৈ একেবাৰে সহজ কিন্তু দুখৰ কথাটো হৈছে আমি জীয়াই থাকিবলৈকে পাহৰি যাওঁ নিজেই নিজকে এবাৰ ভালদৰে মন কৰকচোন আমাক দেখি কোন ফালৰ পৰা লাগে যে আমি জীয়াই আছো এনেকুৱা লাগে যেন আমি জীৱনটো কেৱল কটাই আছো মৰা নাই সেইবাবেহে যেন আমি জীয়াই আছো জীৱনটোত এদিন এনেও শেষ হ'বই তেন্তে কিয় ইমান বুজাই খোপা লৈ জীয়াই থাকিব লাগে জীৱনটো কেৱল পাৰ নকৰিব জীৱনটোৰ এটা ক্ষণ উপভোগ কৰিবলৈ শিকক আজিৰ পৰা আপোনাৰ এটাই দায়িত্ব বুলি ধৰি লওক সেইটো হৈছে নিজকে সুখী ৰখাৰ দায়িত্ব জীৱনৰ প্ৰতিটো পল এটা উৎসৱৰ দৰে উদযাপন কৰক এই জীৱনটো সঁচাই বহুত সুন্দৰ গতিকে ইমান সুন্দৰ জীৱনটো অদৰকাৰী চিন্তা কৰি শেষ কৰি নিদিব সেইবাবে আপুনি সদায় সুখত থাকক আপুনি সুখী হলেহে আপোনাৰ পৰিয়ালটো আপোনাৰ পত্নী সন্তান আপোনাৰ ঘৰখন সুখত থাকিব আপোন মানুহবোৰৰ সৈতে সদায় সুখত থাকক আৰু চিন্তাবোৰক জীৱনৰ পৰা দূৰত ৰাখক আশা কৰিম আজিৰ ভিডিঅ'টোৱে আপোনাৰ মনত অনবৰতে চলি থকা চিন্তাবোৰ দূৰ কৰাত সহায় কৰিব যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰি কমেন্টত আপোনাৰ অনুভৱ প্ৰকাশ কৰিব বুলি আশা ৰাখিলো ধন্যবাদ